ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত এতিয়া প্ৰহ্লাদ যোশীয়ে হ'ব দেশৰ শিক্ষামন্ত্ৰী। শিক্ষামন্ত্ৰীৰ যি পদৰ দায়িত্ব সেই দায়িত্ব দিয়া হৈছে এতিয়া প্ৰহ্লাদ যোশীক। তেওঁ অলৰেডি এটা বিভাগৰ মন্ত্ৰিত্ব পদত তেওঁ আছে, তাৰ উপৰিঞ্চি অতিৰিক্ত হিচাপে তেওঁক এই শিক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। গতিকে প্ৰহ্লাদ যোশীয়ে হ'ব এতিয়া দেশৰ শিক্ষামন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দায়িত্ব এতিয়া তেওঁক দিয়া হৈছে। গতিকে নিটৰ যি পৰীক্ষাৰ পেপাৰ লিকৰ যি সমস্যা সেই সমস্যাসমূহৰ সমাধানৰ লগতে যিসমূহ কেছ তাৰ ওপৰত চলি আছিলে, যিসকলো যাক মানে দোষী সাব্যস্ত কৰা হৈছিলে আৰু তেওঁলোকৰ ওপৰত কি ধৰণৰ একশ্যন লোৱা হ'ব, এই গোটেইখিনি বস্তু এতিয়া প্ৰহ্লাদ যোশীয়ে চাব। আৰু প্ৰহ্লাদ যোশী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ। গতিকে প্ৰহ্লাদ যোশীক এই অতিৰিক্ত বিভাগটো দিয়া হৈছে। হয়তো 15 আগষ্টৰ পিছত হয়তো মন্ত্ৰিত্বৰ কিছু সাল সলনি হ'বও পাৰে। তেতিয়ালৈকে এটলিষ্ট প্ৰহ্লাদ যোশী হৈছে এতিয়া আমাৰ দেশৰ শিক্ষামন্ত্ৰী। আৰু তেনে ক্ষেত্ৰত যি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেই পদত্যাগৰ পিছতে এতিয়া বিজেপিৰ এই যি শিক্ষামন্ত্ৰীৰ ক্ষেত্ৰত প্ৰহ্লাদ যোশীক তেওঁলোকে দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে।